দোস্ত মানে কি হৈ গ'ল আজি হৈ গ'ল ৰাস এতিয়া স্কুলৰ পৰা ছুটি হৈ গ'ল চব গ'ল চাওক কোনো নাই চব ষ্টুডেণ্ট গ'ল এতিয়া যাব লাগিব ৰাস আছে আজিৰ পৰা মানে আপোনালোকক দেখুৱাই দিম গোটেই আজি ৰাসৰ ভিডিঅ' পাব আৰু ঠিক আছে আৰম্ভণিতে অকণমান দেখুৱাম কেনেকৈ কি কৰিব লাগে আৰু গোটেই ৰাসৰ ভিডিঅ' চবৰে সৰু সৰু দিম এইটো মিনিমাম 4-5 ঘণ্টাৰ ভিডিঅ' হয় কিন্তু আপোনালোকক মই অকণকৈ দেখুৱাম চবখিনি যিমানখিনি মই ভিডিঅ' কৰিম চব আপোনালোকক দেখুৱাম গতিকে একদম ৰাসত লগ পাই আছোঁ আৰু ৰাসতো লগা নাই অলপ নিজকে আফচোচ লাগি আছে গাঁৱতে ৰাস আৰু প্ৰথমবাৰ ৰাস পাতিছে চন্দামাৰীত গতিকে ভিডিঅ'টো আপোনালোকে চাব ভালদৰে তাৰপিছত নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম আকৌ মোৰ লাইফষ্টাইলসমূহ ঠিক আছে গতিকে আহক আপোনালোকে ৰাসৰ ভিডিঅ' উপভোগ কৰক আহক এতিয়া ৰাসৰ মঞ্চলৈ সোমাই যাওঁ বলক এতিয়া আপোনালোকক দেখুৱাই দি আছোঁ ৰাসৰ নাজাৰা এতিয়া চাওক প্ৰথমতে ইয়াত দেখিছে খোল ওপৰত এইটো চাই থাকক এইটো একচুৱেলি আগদিনাৰ ভিডিঅ' মানে ৰিহাৰ্চেলৰ ভিডিঅ' চাওক আপোনালোকে ইয়াত পাতিছে মানে আপোনাৰ গানিগা যিটো কয় ধুনীয়াকৈ নামঘৰ সজোৱা আছে এতিয়া ইয়াৰ পৰা প্ৰসাদ চসাদ খাই মেলি ডাইৰেক্ট এতিয়া আপোনালোকক ৰাসৰ নাজাৰা দেখুৱাই দিছোঁ গতিকে নামঘৰৰ ভিডিঅ' আজি দেখুৱাই দিলোঁ আহক এতিয়া ৰাসৰ ভিডিঅ' চাওক
Claro.